নমস্কাৰ বন্ধুসকল, আজি আমি কেনেকৈ ড্ৰাইভিং লাইসেন্সখন প্ৰিন্ট কৰিব পাৰি এই বিষয়ে জানিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ এইটো নতুন চেনেল, আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু কিবা ভুল যদি হয় তেতিয়া কমেণ্ট কৰি জনাব। আজি যেহেতু মোৰ এইটো নতুন চেনেল, তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি কম্পিউটাৰ বা মোবাইল স্ক্ৰীনত গৈ আপুনি ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি লওক আৰু আপুনি সাৰ্চ যেটো বাৰ আছে সেইটো আপুনি ক্লিক কৰক। তাতে আপুনি সাৰ্চ বাৰ যেটো আছে তাতে লিখক সাৰথি, পিছত এন্টাৰ মাৰি দিয়ক বা সাৰ্চত ক্লিক কৰক। যেতিয়া সাৰথি বুলি আহে সাৰ্চ ৰিজাল্টত প্ৰথমতে যেটো আহিছে ৱেবসাইট সেইটোত আপুনি ক্লিক কৰি লওক। এটো পৰিবহণ সেৱাৰ অফিচিয়েল হয়। এতিয়া পেজটো ওপেন হৈ গ'ল। এতিয়া যেটো অনলাইন সাৰ্ভিস আছে অপশনটো এটোত আপুনি ক্লিক কৰিব। কৰাৰ পিছত আহিব ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিস, এটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত যেটো পৰিবহণ সেৱাৰ এটা বেলেগ এটা লিংক খোল খাই যাব। এতিয়া আপুনি সিলেক্ট কৰক স্টেটখন। স্টেট আমাৰ এইটো আসামে হ'ব, আসামখন ক্লিক কৰিলো। এতিয়া হোম পেজটো ওপেন হৈ গ'ল। তাতে লিখা আহিছে ইছ্যু অফ লাৰ্ণাৰ লাইসেন্স, ৰিনিউৱেল, এইবোৰ আপুনি স্কিপ কৰি দিয়ক। এতিয়া আপুনি ড্ৰাইভিং লাইসেন্সখনৰ অপশনটোত ক্লিক কৰিব আৰু এটা লিখা আছে প্ৰিন্ট ড্ৰাইভিং লাইসেন্স, তাতে ক্লিক কৰক। এতিয়া আপুনি আপোনাৰ এপ্লিকেশন নাম্বাৰটো আছে সেইটো নাম্বাৰ এন্টাৰ কৰক, ডেট অফ বাৰ্থটো এন্টাৰ কৰক। শুদ্ধকৈ কৰিব আপুনি, অপশনখিনি আছে আপুনি চালে পাৰিব। সাবমিট অপশনটো ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ যেটো ৰেজিষ্টাৰ্ড নাম্বাৰ তাতে এটা ওটিপি যাব আৰু সেই ওটিপিটো আপুনি ইয়াতে এন্টাৰ কৰি দিয়ক শুদ্ধকৈ। এতিয়া আপোনাৰ লাইসেন্সখন ডাউনলোড হৈ যাব আৰু এইখন আপুনি প্ৰিন্ট কৰি দিব। প্ৰথমতে আপুনি পিডিএফটো চেক কৰি ল'ব, প্ৰিন্ট কৰি লওক আৰু এইখনে আপোনাৰ প্ৰিন্টেড ড্ৰাইভিং লাইসেন্স। থেংক ইউ। যদি ভাল লাগিছে আপুনি সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।